আসসালামু আলাইকুম। আমি আছামিজ মাছাইল চেনেললৈ আমাৰ দৰ্শকসকলক পুনৰবাৰ আদৰে সন্মান জনাইছোঁ। এতিয়া আমি সফৰ মাছলা মাছাইলৰ ওপৰত কথোপকথন কৰি আছোঁ। এতিয়া আৰু এটা প্ৰশ্ন আমি মুফতি চাহাবলৈ বুলি প্ৰেৰণ কৰিছোঁ। প্ৰশ্নটো হৈছে, মুফতি চাহাব, মই এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰিছোঁ, আৰু মই যদি মোৰ নিজৰ ঘৰৰ পৰা ভ্ৰমণ কৰোঁ হাইৱে হৈ, তেতিয়াহ'লে সেই ঠাইডোখৰলৈকে 60 কিলোমিটাৰ হয়, আৰু যদি মই ট্ৰেইনে ভ্ৰমণ কৰোঁ তেতিয়াহ'লে মোৰ ঘৰৰ পৰা সেই ঠাইলৈকে প্ৰায় 80 কিলোমিটাৰ হয়, মানে মই মুছাফিৰৰ হুকুমত আহি যাওঁ। এতিয়া মই বাছেৰে গ'লেতো 60 কিলোমিটাৰ হ'ব, আৰু যদি মই ট্ৰেইনে ভ্ৰমণ কৰোঁ তেতিয়াহ'লে মোৰ ওপৰত কচৰ ৱাজিব হ'বনে? আপুনি যিটো ৰাস্তাত যাব, এতিয়া আপুনি যদি বাছেৰে কৈছে 60 কিলোমিটাৰ হয় আৰু ট্ৰেইনেৰে 80 কিলোমিটাৰ হয়, এতিয়া আপুনি যিটো ৰাস্তাত যাব, আপুনি ট্ৰেইনত যদি যায় আপুনি মুছাফিৰ হ'ব, আৰু যদি আপুনি বাছেৰে যায় তেন্তে আপুনি মুছাফিৰ নহয়। আৰু আপুনি মুছাফিৰৰ নিয়তো লগত কৰিব লাগিব। আপুনি ট্ৰেইনত গ'লেই নহ'ব, আপুনি যদি এনেকুৱা 200 কিলোমিটাৰো যায়গৈ আপুনি মুছাফিৰ নহ'ব। যদি বিনা নিয়তত যায়, বোলে মই অকণমান আগবাঢ়ি আহোঁগৈচোন, অকণমান যাওঁচোন, গৈ মেলি পিনে আপুনি 200 কিলোমিটাৰ গুচি গ'লে এনেকৈ কৈ থাকিব, আপোনাৰ চফৰৰ নিয়ত নাই, আপুনি মুছাফিৰ। আপুনি চফৰৰ নিয়ত লৈ পিনি যেতিয়া আপুনি যিটো ৰাস্তাত যাব সেইটো ৰাস্তাৰে এটা বাৰু আপোনাৰ এটা ৰাস্তা হয়তো 35 কিলোমিটাৰো হ'ব পাৰে, এটা 80 কিলোমিটাৰো হ'ব পাৰে। কিন্তু আৰু এটা প্ৰশ্ন, যে চফৰৰ কাৰণে নিয়তটো জৰুৰী নেকি? নিয়তটো জৰুৰী হয়, চফৰৰ কাৰণে নিয়তটো জৰুৰী হয়। আপোনাক মই ক'লোঁ যে 35 কিলোমিটাৰ যদি আপুনি এটা ৰাস্তাত 35 কিলোমিটাৰতে গৈ পিনি ওলাই চহৰখন, আৰু এটা ৰাস্তাত 80 কিলোমিটাৰ হয়, তেতিয়া আপুনি যোনটো ৰাস্তাত যাব আপুনি সেইটো ৰাস্তাত একেবাৰ হ'ব, আপোনাৰ সেইটো ৰাস্তাত ধৰা হ'ব শৰীয়তৰ ফালৰ পৰা। মানে যেতিয়া মই যিটো ৰাস্তাদি যাম সেইটো আপুনি যদি 35 কিলোমিটাৰত সেই চহৰখন গৈ ওলায় তেতিয়া আপুনি মুছাফিৰ নহ'ব। 80 কিলোমিটাৰত যদি আপুনি যায় সেইটো ৰাস্তা লয়, যিটো ৰাস্তাত 80 কিলোমিটাৰ হয়গৈ, তেতিয়াহ'লে আপুনি মুছাফিৰ হ'ব। বুজিছেনে? ঠিক আছে, মই বুজি পাইছোঁ কথাটো, আৰু আমাৰ দৰ্শকসকলেও বুজি পাইছে। আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকে আমাক কমেণ্টত প্ৰশ্ন কৰিব, তাৰ উত্তৰ দিয়া আমি চেষ্টা কৰিম ইনশাআল্লাহ। আৰু সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু সকলোকে শ্বেয়াৰ কৰিব ইনশাআল্লাহ। जिक्र अमन है, जिक्र है फतह, जिक्र शिफा है, जिक्र है दवा, नजात मिलती है उसको यकीनन करे जो कल्ब से जिक्रुल्लाह। जिक्र से बढ़ के नहीं है अमल कोई है, फरमान रसूल अल्लाह। ला इलाहा इल्लल्लाह हस्बी रब्बी जल्लल्लाह, मा फी क़ल्बी गैरुल्लाह, नूर मुहम्मद सल्लल्लाह, ला इलाहा इल्लल्लाह। तेरे सदक़े में आका सारे जहां को दीन मिला, बेदीनों ने कलमा पढ़ा, ला इलाहा इल्लल्लाह हस्बी रब्बी जल्लल्लाह, मा फी क़ल्बी गैरुल्लाह, नूर मुहम्मद सल्लल्लाह, ला इलाहा इल्लल्लाह। सिमत नबी बू जहल